মূল্য বৃদ্ধিয়ে আক্ৰমণ কৰি ৰাজ্যবাসীক কোঙা কৰিছে। তাৰোপৰিও আজি অংগনবাদী ৱাৰ্কাৰ হেল্পাৰ, অৱসৰপ্ৰাপ্ত MPS কৰ্মচাৰী, ভেঞ্চাৰ স্কুলৰ শিক্ষক, আশা কৰ্মী, ৰন্ধন কৰ্মী এইসকল কিন্তু সংকটত আছে। এইসকলৰ কিবা ভাবিছেনে আপুনি? अगर मोदी जी का नेतृत्व पंजाब को मिले, हमारे बीजेपी का कार्यकर्ता और मोदी जी मिलके पंजाब को सारे संकट से बाहर निकालेगा। पंजाब का अंदर बहुत शक्ति है, ये गुरु का भूमि है, ये वीरों का भूमि है और पंजाब हमारा देश का 1 नंबर प्रदेश होना चाहिए। ड्रग्स का मामला में नहीं, कर्जा का मामला में नहीं, संपत्ति का मामला में देश को नेतृत्व देने में पंजाब देश का 1 नंबर प्रदेश होना चाहिए और होते रहेगा। मोदी जी को खाली एक बार। वाह मुख्यमंत्री, वाह वाह वाह, बढ़िया। আপুনি কি কলে? মোদীক নেতৃত্ব দিলে পাঞ্জাবক 1 নম্বৰ ৰাজ্য বনাব আৰু এই 1 নম্বৰ ৰাজ্য বনোৱাৰ ঠিকাটো সম্ভৱ মোদীজীয়ে আপোনাকেই দিলে নহয় জানো? কি যে শুনিলো, কতে মৰু কত লুকাও, কি যে লাজ লাগে। মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ লাজ চৰম বোলা কিবা বস্তু আছেনে? আপোনাৰ ৰাজ্যখনৰ কি অৱস্থা? আপুনিয়ে মাজে সময়ে একেবাৰে শিৰ ফুলাই ফুলাই দেখোন লেকচাৰ মাৰি থাকে যে ভাৰতবৰ্ষৰ ভিতৰত 5খন উন্নত ৰাজ্যৰ ভিতৰত আপোনাৰ ৰাজ্যখন, অসম ৰাজ্যখনক এখন উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কথা আপুনি কৈ থাকে। সম্ভৱতঃ এতিয়া আপোনাৰ ৰাজ্যখন 1 নম্বৰতকৈ ওপৰৰ স্থান পাইছেগৈ, যাৰ কাৰণে এতিয়া পাঞ্জাব ৰাজ্যখনক 1 নম্বৰ বনোৱাৰ ঠিকাটো আপুনি লৈছে নহয় জানো মুখ্যমন্ত্ৰী মহোদয়? মোদীয়ে নেতৃত্ব পালে পাঞ্জাবৰ সংকট মোচন হৈ যাব, সকলো সংকট একেবাৰে নোহোৱা হৈ যাব। মোদীজীয়ে 10 বছৰ শাসন কৰিলে আৰু অসমত সোণোৱাল ডাঙৰীয়া 5 বছৰ শাসন কৰিলে, আপুনি 3 বছৰ। বিশেষকৈ আপোনাৰ এই 3 বছৰ কাৰ্যকালত কিন্তু অসম ৰাজ্যখন বেছিকৈ সংকটত আছে, আপুনি জানে নে নাই? মূল্য বৃদ্ধিয়ে কিন্তু ৰাজ্যবাসীক আক্ৰমণ কৰিছে, তীব্ৰ আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰী মহোদয়। এই মূল্য বৃদ্ধিয়ে সেই কথা অকণমান ভাবেনে? মূল্য বৃদ্ধিয়ে আক্ৰমণ কৰি ৰাজ্যবাসীক কোঙা কৰিছে। তাৰোপৰিও আজি অংগনবাদী ৱাৰ্কাৰ হেল্পাৰ, অৱসৰপ্ৰাপ্ত MPS কৰ্মচাৰী, ভেঞ্চাৰ স্কুলৰ শিক্ষক, আশা কৰ্মী, ৰন্ধন কৰ্মী এইসকল কিন্তু সংকটত আছে। এইসকলৰ কিবা ভাবিছেনে আপুনি? মোদীটো ভাৰতবৰ্ষত শাসন কৰিলে, আপোনাৰ ৰাজ্যখন কিয় 1 নম্বৰ হ'ব নোৱাৰিলে? আপুনি বেলেগ ৰাজ্য 1 নম্বৰ বনোৱাৰ ঠিকা লৈছে, আপুনি আপোনাৰ ৰাজ্যখনক 1 নম্বৰ ল'ব পৰা নাই কিয়? आपका मुख्यमंत्री ने कर्जा लेके स्टेट चला रहा है और मेरा असम में भी उनका एडवर्टाइजमेंट आते हैं। मैं बोला भाई इतना तो फजूल का पैसा खर्चा मत करो, अगर विज्ञापन ही देना है पंजाब का अंदर तो आपका असम मेघालय में पंजाब का विज्ञापन लेके क्या फायदा है? मैं कल अगर असम का विज्ञापन पंजाब देने शुरू करो तो लोग मुझको क्या सोचेगा? भाई इसका पास बहुत पैसा है। लेकिन आज मैंने यहाँ सुबह आके सुना कि GDP का 47% कर्जा है पंजाब का ऊपर। ऐसे क्या स्टेट चल सकता है? ऐसे क्या देश का प्रगति हो सकता है? बारो पंजाबर मुख्यमंत्री कर्जा लेके राज्य चलाता है, माने ऋण লৈ राज्य চলাই আছে पंजाबर মুখ্যমন্ত্ৰীয়ে। আপুনি কি কৰি আছে? ঋণ নললে আপুনি কৰ্মচাৰীৰ দৰমহা দিব নোৱাৰে। যিজন মুখ্যমন্ত্ৰীয়ে ঋণ নোলোৱাকৈ ৰাজ্যৰ কৰ্মচাৰীৰ দৰমহা দিব নোৱাৰে, সেইজন মুখ্যমন্ত্ৰীয়ে বেলেগ এজন মুখ্যমন্ত্ৰীক সমালোচনা কৰাটো কিন্তু গ্ৰহণযোগ্য হ'ব নোৱাৰে দেই। আৰ্থিক দৈন্যতাত পৰি আজি ইতিহাস প্ৰসিদ্ধ আৰু অসমৰ গৌৰৱ কটন বিশ্ববিদ্যালয়, এই কটন বিশ্ববিদ্যালয় নামটো কিন্তু কটন কলেজ আছিল আগতে, বিশ্ববিদ্যালয়টো আপুনিয়ে কৰিছিলে এইটো কংগ্ৰেছৰ দিনত থাকোতে। আৰু সেই গৌৰৱময় এখন বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয়, সেই বিশ্ববিদ্যালয় আজি স্থাবৰ সম্পত্তি বিক্ৰী কৰিবলৈ ওলাইছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে মুখ্যমন্ত্ৰী মহোদয়? আপুনি 1 নম্বৰ ৰাজ্য বনাব গৈছে পাঞ্জাবক। বাহ, আশ্চৰ্যজনক কথা। নিজৰ ৰাজ্যৰ খবৰ নাই, বেলেগ ৰাজ্যত গৈছে আপুনি 1 নম্বৰ বনাব গৈছে। আপুনি যে অসমক কোন পিনে কোন দিশলৈ লৈ গৈ আছে সেইটো সৰ্বসাধাৰণে চাই আছে, কিন্তু আৰু কেৱল অৰুণোদয়, তথাপিতো অৰুণোদয় 100% কভাৰ কৰিবই পৰা নাই। আপুনি দেখোন নিৰ্বাচনী সভাবিলাকত হাত দঙালে,
মহিলাবিলাকক হাত দঙালে কোনে কোনে অৰুণোদয় পাইছে আৰু কোনে কোনে পোৱা নাই হাত দাঙক বুজন সংখ্যক মহিলাই কিন্তু হাত দাঙিছে অৰুণোদয় পোৱা নাই অৰুণোদয়ৰ আপোনাৰ দম্ভালে মাৰিলেও কাম নহব সকলোৱে পোৱা নাই লাখপতি বাইদেউ বনাব পাৰিছে জানো আপুনি পাঞ্জাবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ফিজুল খৰচ কৰে তাৰ মানে ফিজুল খৰচা करता है তাৰ মানে পাঞ্জাবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অদৰকাৰী খৰচ কৰে কিন্তু মুখ্যমন্ত্ৰী মহোদয় আপুনি তো অদৰকাৰী খৰচ কৰাত কম নহয় আপুনি তো কম নহয় এই প্ৰতি সপ্তাহতে প্ৰতিখন জিলাতে ঠাই সলনি কৰি কেবিনেট পঢ়াৰ নামত কিমান কোটি টকা খৰচ কৰিলে আপুনি ফুটনি দেখাই এই সপ্তাহে বহে বেলেগ বেলেগ ডিস্ট্ৰিক্টত দিল্লীতো যাই বহে আৰু এই তাৰে খৰচ বিলাসিতা একদম বিলাসী খাদ্য সম্ভাৰ ট্ৰেভেলিং খৰচ আছে সাজসজ্জা ইত্যাদি কিমান খৰচ আপুনি কৰোৰ খৰচ কৰে আপুনি কম অদৰকাৰী খৰচ কৰে নে আত্মসমালোচনা কৰিবলৈ শিক্ষক মুখ্যমন্ত্ৰী যক সমালোচনা কেতিয়াও আপুনি নকৰে বেলেগৰ সমালোচনা কৰে আৰু আপোনাৰ সমালোচনা কিন্তু আপুনি সহ্য নকৰে আজি চৰকাৰী বিদ্যালয়বোৰ এফালৰ পৰা বন্ধ কৰি আছে আপোনাৰ চৰকাৰখনে এফালৰ পৰা আগতে কিন্তু কেতিয়াও স্কুল বন্ধ কৰা নাই বৰ্তমান হে আপোনাৰ এই 3 বছৰত এইবিলাক কাৰ্য হৈ আছে আপুনিয়ে কিন্তু শিক্ষকসকল ভেঞ্চাৰ শিক্ষকসকলক মাৰাৰ যেটো প্ৰি প্লান আপোনাৰেই পৰিকল্পনা ষড়যন্ত্ৰ আপোনাৰেই ভেঞ্চাৰ স্কুলৰ যি মিড ডে মিল বন্ধ কৰিলে এতিয়া দৰ্পণ পৰ্টেলতো বন্ধ কৰি দিলে নুহুমাই এনেকৈ চেপি মাৰি আছে তিল কৈ মাৰি আছে ভেঞ্চাৰ শিক্ষকসকলক আৰু আত্মহত্যা আপুনি কৰিবলৈ বাধ্য কৰালে আজি 400তকৈ অধিক আত্মহত্যা কৰিলে ভেঞ্চাৰ শিক্ষক হয় উন্নয়ন যদি হৈছে আপোনাৰ ব্যক্তিগত হ'ব পাৰে মন্ত্ৰীবিলাকৰ হ'ব পাৰে কিন্তু ৰাজ্যৰ উন্নয়ন ৰাজ্যবাসীৰ উন্নয়ন হোৱা নাই আজি টিউটৰ কিছুমানক দি থৈছে টিউটৰ বিলাক কি 10000 টকাত বন্দী হাজিৰা কৰিলে 500 টকা পায় 500 টকা পালে কিমান হয় 15000 টকা হয় তেওঁলোকক 10000 টকাত বহাই থৈছে আপুনি অমানৱীয় কাম কৰিছে ভেঞ্চাৰ বোৰক ক'ব নালাগে তেওঁলোকক তো মাৰিয়ে পেলালে ভেঞ্চাৰ বোৰ শেষ আসলতে এই নেতাসকল নাটক কৰিব জানে কিমানখন ৰাজ্যক 1 নম্বৰ ৰাজ্য কৰিব এটা ভিডিঅ ক্লিপ চাওক অমিত শাহে तेलंगाना की कोई 1 नंबर राज्य बनाबो অলপমান मोदी जी के नेतृत्व में 10 सीट दे दीजिए हम तेलंगाना को देश का नंबर 1 राज्य बनाएंगे नंबर 1 राज्य আকৌ মোদি জিয়ে উড়িষ্যাত গৈ কলে 1 नंबर राज्य बनाबो এইটো শুনক 5 साल में ये मोदी की गारंटी है उड़ीसा को हम नंबर 1 बना देंगे আকৌ ही একেজন ব্যক্তিয়ে মোদিয়ে कर्नाटकतो गई एके लेक्चर मारिले कर्नाटकक 1 नंबर राज्य बनाबो कर्नाटका को पूरे देश का नंबर 1 राज्य बनाने का तो এই নেতাসকল মানুহক স্বপ্ন দেখুৱায় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 নম্বৰ ৰাজ্য বনাব পাঞ্জাবক তেওঁ ঠিকাটো পাইছেই আৰু অমিত শাহে বনাব তেলেংগানা আৰু মোদি জিয়ে বনাব উৰিষ্যা আৰু কৰ্ণাটক তো চাৰিখন 1 নম্বৰত থাকিব কেৱল উন্নয়ন আৰু উন্নয়নই হ'ব